মুঠতে এটা মোক বয়ফ্ৰেণ্ড লাগে কলা হলেও একো নাই কৰি ল'ম কলা হলেও কথা নাই এডিট কৰি ল'ম এইবিলাক কি মাইনা ডাইৰেক্টলি নোকোৱা কিয় বগা বয়ফ্ৰেণ্ডে লাগে সালা ৰেচিষ্ট এইবিলাকৰ কাৰণে কেতিয়াবা ৰাতি খান্দি এটা চুকত বহি থাকো ভগৱানে মোক কলা হৈ কিয় জন্ম দিলে কিয় কলা কৰি পঠালে ইয়াতে বগা বয়ফ্ৰেণ্ড বিচৰাৰ আগত নিজৰ মুখখনে এবাৰ চাই ল'বা আইনাত নিজেই কলা আৰু ইফালে বগা বয়ফ্ৰেণ্ড লাগে আৰে মাইনা তোমাক দেখোন ফিল্টাৰেও বগা কৰিব পৰা নাই এই গাইছ আপোনালোক সকলোকে আকৌ এবাৰ ওয়েলকাম আমাৰ ইউটিউব চেনেললৈ তো বন্ধুসকল ভিডিওটো আৰম্ভ নোহোৱাৰ আগতে কৈ দিওঁ যে ভিডিওটো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনাইছে অকণমান ধেমালি কৰি বনাইছে অকণমান জমনি কৰি সেইকাৰণে কোনো যাতে অকণমানো চিৰিয়াছলি নোলোৱা তেতিয়াহ'লে ব'লা বন্ধুসকল বেছি দেৰি নকৰোঁ আৰু আজিৰ আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ কোনোবাই যদি মোক কয় ভাল পাওঁ বুলি তাক মই এটাই প্ৰশ্ন কৰিম মাত্ৰ কিমান দিনৰ বাবে ভাল পাবা তুমি মোক কি কিমান দিনৰ কাৰণে আৰে মাইনা এটো ভাল পোৱা নে ইএমআই সো মাইনা লজিকলেছ বকি আছা তুমি লজিকলেছ আৰু ইয়াতে সকলোতকৈ ডাঙৰ কথাটো হ'ল এইটো যে তুমি এটো ৰিপ্লাই দিব কাৰণে তোমাক তো কোনোবাই প্ৰপ'জ কৰিব লাগিব ন কিমান দিনৰ বাবে ভাল পাবা তুমি মোক সো মাইনা ইমান অভাৰ কনফিডেন্স ভাল নহয় কিমান দিনৰ বাবে ভাল পাবা তুমি মোক সো মাইনা দিনৰ কথাটো তুমি বাদেই দিয়া ঘণ্টাৰ কাৰণেও বয়ফ্ৰেণ্ড নবনিব তোমাৰ যদি বিলাক আলটু ফালটু প্ৰশ্ন সুধি থাকা ঐ শুনা তোমাকে কৈছো বেষ্ট ফ্ৰেণ্ড হবা নেকি যাক মানে মই সব কথা শেয়াৰ কৰিব পাৰো পাৰ্সোনেল কথা সব কথা মানে অকণমান বুজাই দিলে ভাল হয় বাৰু যাক মানে মই সব কথা শেয়াৰ কৰিব পাৰো পাৰ্সোনেল কথা হম বেষ্ট ফ্ৰেণ্ড হোৱা যদি কমেন্ট কৰাছে কি মানে কমেন্ট কৰা মক্কেল নেকি মাইনা ভিডিওটোৰ তলত 100টা মান কমেন্ট আছে আৰু মই বাৰু কমেন্ট কৰি দিলুৱে তাতে তুমি কি ৰিক্সত তুমি মোক বেষ্ট ফ্ৰেণ্ড বনাবা তাতকে ভাল বয়ফ্ৰেণ্ড বনাই লোৱা চাই লম কিমানটা বেষ্ট ফ্ৰেণ্ড আছে তোমাৰ কিন্তু সৰি মোৰ মানে অকণমান লেটকে মাথাত আহিল 100জন মানটো বয়ফ্ৰেণ্ড আছেই চাগে অলৰেডি ভাল লাগিছে বাৰু 1 2 3 কমেন্ট কৰিব চলতে ভাল লাগাৰ কথা ক'ব গলে বেয়া লাগিছে ক'বলে কিন্তু এজনীও ভাল লাগা নাই আৰু সিৰিয়াসলি লাগিব কেনেকে আৰে ভাই এওঁলোকৰ সন্মুখতটো মই বাচ্চা হয় আৰু বিশেষকে মই খুৰি লাভান নহয় ইছে কমেন্ট কৰিব মানে এটো কি বুজি নাপালো আৰে খুৰি কি ক'ব খুজিছে সৰি মানে খুৰিয়া ক'ব বিচাৰিছিল কমেন্ট কিন্তু কমেন্টত গোটেই স্পেলিংটোত কতো এ নাই বাইদেউ কতো নাই সৰি মানে খুৰি এইবিলাক ভিডিওৰ পৰা মোৰ একো প্ৰব্লেম নাই ইনফেক্ট এইবিলাক ভিডিও চাই পিনে মই বহুত হাঁহো কিন্তু অকণমানটো লজিকলেছ বনাব লাগে ন অকণমান দিনটো ইমান কষ্ট কৰি আহাৰ পাছত এটা নৰ্মেল মানুহে ঘৰত বহি পিনে নিজৰ মোবাইলটো লৈ পিনে কি এক্সপেক্ট কৰিব যে কিবা এটা ভাল বস্তু চাম যদি সেই নৰ্মেল মানুহজনৰ আগত এনেকুৱা ধৰণৰ ভিডিও আহি যায় তেতিয়াহ'লে সেই মানুহজনৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব এইকাৰণে আকৌ এবাৰ কৈছোঁ অকণমান লজিকলেছ ভিডিও বনাব লাগে বনালে সেইখিনিয়ে বন্ধুসকল তেতিয়াহ'লে ভিডিওটো আজিখিনিতে সামৰি মাৰিছোঁ আৰু বন্ধুসকল শেষত কৈ দিওঁ যে যদি তোমালোকে ভিডিওটো চাই পিনে ভাল পালা তেনেহ'লে ভিডিওটো লাইক কৰি যাব একেবাৰে নাপাহৰিবা আৰু যদি বন্ধুসকল মোক তোমালোকে আজি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিবা ছাবস্ক্ৰাইব কৰি ল'লেহে তোমালোকে ভিডিওবিলাকৰ নটিফিকেশ্যন পাবা আৰু পোনপটীয়া প্ৰথমভাৱে চাবলৈ পাৰিবা চ' সেইখিনি চ' বন্ধুসকল অতি সোনকালে লগ পাম অন্য এটা ভিডিঅ' সৈতে বাই ষ্টে টিউন ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম